নমস্কাৰ। আজি ডেন্স প্লাছ 40ৰ প্ৰথম নিশা। এই প্ৰথম নিশাত আমাৰ বহুতো ডেন্স প্ৰতিযোগীয়ে ইয়াত ডেন্স প্ৰদৰ্শন কৰিব আৰু সেইবাবে আমাৰ দুজন বিশিষ্ট কিবা কিবি আৰু তাৰমানে দুজন জাজ ইয়াত মাতি অনা হৈছে। সেই দুজনক ইয়াত আহিবলৈ আমন্ত্ৰণ কৰা হ'ল। গৰম দিছে বহুত। হেৰি কৰক আমাক যিখিনি ষ্টুডেণ্ট আহিব পৰীক্ষা সেইখিনি আমাৰ লিষ্টখিনি লিষ্ট আছে, লেখা আছে, চব আছে। এইবাৰ আমাৰ ডেন্স প্লাছ 40ৰ প্ৰথম প্ৰতিযোগী মঞ্চত আমন্ত্ৰণ কৰা হ'ল। গৰম দিছে না অলপ। কি নাম বাপু তোৰ? মোৰ নাম ৰমান আলী। ঘৰ বাপু? ঘৰ মোৰ কালেশ্বৰ। কি ডান্স কৰিম বুলি আহিছা? মই সত্ৰীয়া নৃত্য নাচিম বুলি ভাবিছোঁ। গান চান ৰেডি আছে নে? গান চান পুৰা অ'কে আছে। অ' বাপু, কি ছাৰ? তই যিটো ডান্স কৰিব আহিছা সত্ৰীয়া নৃত্য, তাই ধুতি পিন্ধিব লাগে হপায়ে। ধুতিটো আমাক ছাৰে কৈছে পিন্ধিবৰ কাৰণে। মই ধুতি নাই, মই লুঙিখনকে পিন্ধি আহিছোঁ। এতিয়া দেখোন লুংগিখন নাই। লুঙিখন কলকে থৈ থৈছোঁ। তোৰ লুংগি না লুঙিখন যে কয়, আমাৰ ধুতিখনৰ দৰে একেটো ৰংটোহে বেলেগ। হ'লে হয় হানি সিঙে লুংগি ডান্স কৰিছিলোঁ হয় না? এইটো দি পাৰিবি না? ছাৰ আহি লওক। বাপৰে পাইছা দে তই। অ'কে আছে না ছাৰ? অ'কে আছে। এতিয়া তোৰ নামটো কচোন বাপু। ছাৰ মোৰ নাম ৰমান আলী। ৰমানালী। এই লেখক হে ৰমানালী। অ' শিকছিলি ক'ত তই? ছাৰ মই কালাত দিয়া। কালাত দিয়া শিকছিলি? সুধছোঁ হপায়ে ক'ত শিকছিলি? সোধা নাই ন? নৃত্য চিত্য আছে না? আছে ছাৰ অ'কে। দে ডেন্স কৰ ডান্স কৰ। गीते ताले ताले नाचे ताले ताले नाचे संसाली भी होगी ছাৰ ভাল হৈছে না মোৰ? ভাল হৈছে ভাল হৈছে। নাচিব পাৰিম না আৰু ছাৰ? পাৰিবি তই এতিয়া যাতে বাপু ভাল হৈছে দে তই আহোঁতে ছাৰ হৈছে। ঐ দহে তিনিমান ভাল নাচিছি ৰ। চাৰে তিনি দং দ যি দে দক আপি ই আপি হৈ জন্মবা লাগছিল হে। ভগৱানে বাগাৰ দি থাকোঁতে জন্ম পাইছি, নহ'লে আপি হলা কৰি দেখা নাই কি ভাজ দিছি। নহ'লে ট্ৰেইনত হিজৰা কৰিব লাগিব ইয়াত তামাম ইনকাম কৰি দিবা আহিব। মাক বাপেকৰ ভুল ধাৰণা ইয়াত হিজৰা কৰিব লাগছিল, তামাম ইনকাম ওলাব। ডেন্সত কি হ'ব ইনালি যি কি নহওক 2 নম্বৰটো মাতি দক, এংকৰজনক কৈ দক। মই তোমাৰটো দে মাতক মাতবা কৈ দেখোন। আৰে সজনা আলী 2 নম্বৰটো মাতি দিয়ক। এইবাৰ আমাৰ দ্বিতীয় প্ৰতিযোগী প্লিজ মঞ্চত বিচৰা হৈছে। খান্তা এংকৰ হে তাকেতো হে প্লিজ মাতবা লাগে। ভাই বাহঁতে খুই আছে তাতক এমতা প্লিজ বুলি মাতছি হে। ৰাগ উঠাই দিব অলপতো ভালকে মাত না, কিয় প্লিজ দিবা লাগে। দক হ'ব দক মানুহবিলাক চাই আছে। 2 নম্বৰটো আহিলি হয় এতিয়া। কি নামে বাপু তোৰ? জেচিবি। জেচিবি মানে কি হে? জগত চন্দ্ৰ বৰ্মন। বিড়ি খছে না কিন্তু বিড়ি নাখাং মই। কি খাতে? নাখাং মই, চিগাৰেটো নাখাং, বিড়িও নাখাং, ফিল্টাৰ খাং। ও ফিল্টাৰ খা। ডিজিটেল ইণ্ডিয়া চলি তো ডেন্স করব কিন্তু বঢ়িয়া দেখাতে গম পাই না। দে 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 ডেন্স কর। পড় এক মিনিট তই কি গানত ডেন্স করবি আনছ না কিবা? মই আনছো দি দিছো এতে। আর বাপু নামটো কি আছিল? জেচিবি জগত চন্দ্ৰ বৰ্মন। দক খান লেখক হে আপনিও দেৰি হ'ব ঘৰক যতে। नागिन 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 डांस नचना नागिन 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 डांस नचना। স্যার রকম লাগজি। ও এনা ডান্স কোনোদিন দেখা নাছিল বাবু। কিয়া যেনা গান হেনা ডান্স মাথা গান কোনে উলাবা দিছি? মাথাত পানী যাচ্ছ, মাথা গৰম উঠি গৈছি বাপু। তই পাৰিবি, তই বহুত ভাল ডান্সাৰ হ'ব পাৰিবি। একদিন পুৰা শিয়াল মাৰি চৰণ নাম উঠাই দিবি তই। তোৰ ভৱিষ্যতটো পুৰা আন্ধাকাৰ হ'ব বাপু। যা 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 যাবা দাও নাকি? যাবা ৰ'ব। ৰ'ব কিমান নম্বৰ দিব হে? 17.5 মান পাইছি। 10ৰ হে কম্বিনেশ্যনটো। 10 আছিল নেকি? তাকেতো পাহৰি গৈছো হে।
এনে মাথা গৰম উঠি আছে আৰু আপুনি ঘৰৰ কথা মনত পৰি আছে মাথাটো বেয়া গৰম উঠছি দিয়ক মোৰ এইবাৰ আমাৰ 5 নম্বৰ প্ৰতিযোগিক মঞ্চত বিচৰা অ ভাইটি 5 নম্বৰ নহয় 11 নম্বৰ 10 নম্বৰ পাৰ হৈছি 11 নম্বৰ ৰবা তুমি ক'ত শিকিছিলা 72 শিকিছিলা নেকি হা এইগিলা খান যদি এংক যদি আগতে কৈছি ক'বাত গলি ঘৰত কৈছি বেলেগত কৰি কোনা মই গলি ঘৰত গৰুক কৈছি এংক গৰুৰ কম্পিটিশনত কেনেকে কৰে 11 নম্বৰ মাতক আৰু যক 11 নম্বৰ আহক ছাৰ নমস্কাৰ ক'ৰ পৰা আহিছে বাপু মই আইধাপাৰা তোৰ নাম কি মোৰ নাম অমৰেন্দ্ৰ ঠাকুৰ কি ডান্স কৰিবি কৰিম ছাৰ কি গানত মই সেই নাগাৰ নাম ক'ত শিকিছিলি বাপু মই ছাৰ সেই আইধাপাৰা গৈছিল তোমাৰ গলিত জমক কাপোৰ যদি ও কোনোবাই পিন্ধা দেখা খেচ খেচাই থাকিবগৈ খেচ খেচাই থাকিবগৈ আৰু স্বামীয়ে যদি প্ৰয়োজনীয় বস্তুটো দিব নোৱাৰে নহয় পিতা ও নিজৰ স্বামীকে এৰি থৈ ও পলাই গুচি অ ছাৰ ছাৰ মই জানছি এ হৈছি এ মোৰ অ ছাৰ হৈছি ডান্স কৰা হ'ল হৈছি মোক তাৰ হৈছি গমে বনাই যা ক'ত আছো তই মানছো তই ক'ত শিকিছিলি গানটো মই ছাৰ আপোনাক কৈছিল না আইধাপাৰা গলিত গলি শিকিছিলি বোলে এই গানটো কাৰ আছিলে নামটো গানটো আপোনাৰ সেই বিপিন ঠাকুৰৰ ভাল নাচিছি বাপু অ ছাৰ মই এই নাচা নহয় মই আমেৰিকা বুলি যেতিয়া নাচিছিলোঁ ষ্টুডিঅ'ত আমেৰিকা ৰাষ্ট্ৰপতি আহিলে মোক চুমা খাই গৈছি আমেৰিকা অ দে দে হ'ব দে অ বাপু তোক লগ ধৰিম দে মই হা অ ছাৰ দে যা বাপু যা হ'ব ছাৰ যাম অ কুনি পালা হে নাগিনে পালাক নেকি প্ৰথমটো নাগিনে আপোনাক মই কি কৈছিলো নম্বৰ দিবা কতে দেখা নাই অসমৰ মান ৰাখছি জমৰ কাপোৰ যদি কোনোবাই পিন্ধা দেখা পায় কিমান তাক দ প্ৰথমটো হয় না নহয় হৈ দিয়ক তাহাঁতে কি ডান্স কৰিছি বাদ দক এই ক'ৰবাত লুংগি ডান্স কৰিব আহিছি হাফ পেণ্ট পিন্ধি সত্ৰীয় নৃত্য মাৰিব আহিছি কলংক এইগিলা খান সেইকাৰণে ই ভাল ডান্স কৰিছি এক দিছো সেই এংকৰটোক মাতি দক কোনিবা লাগে এই অমৰেন্দ্ৰ নাথ ঠাকুৰ যি আছে তাক প্ৰথমটো চিলেকশ্যন কৰিছোঁ হয় নেকি মই এলাউন্স কৰি দিয়া এলাউন্স কৰাৰ আগত এটা কথা আছে তাক মাতি ধুনীয়াকৈ ইয়াতে আপোনালোকৰ কমিটিৰ পৰা য'ৰ পৰা পাতছি তাক গোটেইখিনি কৰি দিয়ক আৰু আমাকো বিদায় দিব অ বিদায়টো দিবা লাগব না অ। কমিটি মানুহ ক'বা লাগব ৰ'ব আপুনিতো আছে মই আছো মই তাৰমানে বেকত আছো আপুনি আৰু ক'ৰবাত এংকৰ হৰাগে আগে এই ছাগালপাৰা যে শিকি আহিব অলপ নহয় মই এতিয়াও নাহিলো 5 টকা দিছি মোক 5 টকা দিছে দিয়ক যি কি নহওক দিয়ক মই অলপ বাহিৰৰ পৰা ৰ'ব যাওক। আপুনি ইয়াতে বহচোন কথা হয়। আছে, বহ। আহক আহক এইফালে দিয়ক অ ইনকে দক হে চিয়াৰ খান আপুনি মানুহটোৱে উল্টা দেখোন মই নাই দক নাই নেকি আপুনি কিতাপক লগি এংকৰ হলি এই ছাগালপাৰাত ভালকে শিকাই আহিব হে তাতে এটা মাইকা শিকই ভালকে মই তাতে শিকি আছিলোঁ হে ক'ত তাতে শিকো ছাগালপাৰা? 5 টকা দিছে কাৰণে আহিছোঁ 5 টকা দিছি 5 টকা আমিও যাওঁ ৰ'ব এই ধৰকাণ্ডৰ দোকানত ৰাতি পাৰ্টিটো কৰিব লাগিব ইয়াৰ পইচা দি সেইকাৰণে দে যাং দক তাড়াতাড়ি প্ৰাইচটো দক মাতি দক প্ৰাইচটো এতিয়া কিনিব লাগব বুলি ক'লাক আপুনি এ হেৰি এ আমাৰ যে কি নাচিছিল ই নামটো কি নামটো অমৰেন্দ্ৰ নাথ কিবা হে মোকো এ চমৰ কাপোৰ পিন্ধে যদি অ মই এলাউন্সটো কৈ দিয়াং এলাউন্সটো অ এলাউন্সটো কৰ আপুনি এ 11 নম্বৰ প্ৰতিযোগীটো বহি কৰোঁ না এ জিনকে কৰে কৰক এই অলপ চিধা হওক খালে কি বহি নাই অমৰেন্দ্ৰ অমৰেন্দ্ৰ নাথ নাথ ঠাকুৰ ঠাকুৰ অ 11 নম্বৰ প্ৰতিযোগী অ 11 নম্বৰ পৰ্যায়ে আমাক মঞ্চত বিচৰা হৈছে আমি যাব পাৰোঁ হৈছোঁ দেই বিদায়টো দ বিদায়টো তা কমিটিক ক'বা ছাৰ, লাগিব ছাৰ, ছাৰ, ৰ'ব আপোনালোক ক'ত যাব আহিছে মোক ঘৰত যাং তো হাতৰ ঘৰত নিবি নেকি নহয় মোক ফাৰ্ষ্ট 1 ছেকেণ্ড প্ৰাইজ টিকা নেদলাক আপুনি সেইটো কওক আৰু ডান্স ভাল লাগে নাই ভালে হোৱা নাই ছাৰ আপুনি ডাঙৰ হিংকি কথা নকয়ে এইটো লাগি যায় একদম ও দেখা নাই কি ধুনীয়া ডান্স কৰিছে টোপনি আহিছে ডান্সত তিনকে ডান্স কৰিব লাগিব আপুনি যদি যাৰ ধৰিছে আপোনাৰ টোপনি কি আহিব এ ই কি তো নাচ পাইছি তোৰ সত্ৰীয়া
তই লুংগিও নাই ধুতিও নাই এইটো পিন্ধি আহিছা পাই আমাক প্ৰাইজ নেদলাকতো আৰু তোৰ গৰম পানী থাকিছো নেদলাকতো বাহিৰলৈ কিনকে ওলা যা বাহিৰলৈ কিনকে ওলা অ ভাইটি অলপ ঠাণ্ডা ভৰি ৰাখাই নৰা বাহিৰত মই কৈছো ঠাণ্ডা আছোন ভাইটি ঠাণ্ডা নহয় নহয় এক কিবা মই জানে